নমস্কাৰ গাইজ আমি যাবলৈ ওলালো এতিয়া আৰু এজনী সৰু ইভাৰ চুলাচ লাগে পাৰিম ৰহে অকল মচুনা চাইছো হাই আমি এতিয়া যাব ওলাইছো এফালে আপোনালোককো দেখুৱাই আছো আমি ক'ত যাওঁ চাই থাকিব দেই এতিয়া আমি গৈ আছো আৰু ক'ত যাই আছো আপোনাৰ একদম জেগাত যাইহে কম দেই আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব খুব ধুনীয়া ৰাস্তা আমাৰ চাই থাকক দেই रोम रोम भाइयों सिस्टम भर देंगे আমি এতিয়া আহি পাইছো আৰু গৈ আছো আৰু বতৰটো আজি বহুত বেয়া দেখিছেনে ৰাইজ উখাই কৈছো আমাৰ ঘৰত কল লাগি আছে বৰষুণটো কমাই দিয়া প্ৰভু কল এঠুক দিম এয়া আৰু কলৰে কামাল বুলি ক'ব লাগিব আৰু তাই পাৰ্চেল এটা আহিলে নেকি কথা পাতি আছে আৰু ইফালে মই আগৰ ফালে মুনাপান তালৈ গৈ আছো আৰু অকণমান আছে পামগৈ আপোনালোকক দেখুৱাই আছো দেই চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব দেই আহি পালো ফাইনেলি আমি আহি পালো মুৰাদেউ মন্দিৰ সৰু তোক বঢ়িয়া লগা হৈছে ফাইনেলি আমি আহি পালো মুৰাদেউ মন্দিৰ আৰু এয়া মই আৰু এয়া পম্পী মোনাটোলৈ বৰ ওজন হৈছে চলো আমি এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোঁ তাৰপিছত আপোনালোকক দেখুৱাই আছো আমি খুব ধুনীয়াকৈ আহি পালোঁ মুৰাদেউ মন্দিৰ আৰু বহুত বেছি বৰষুণ দি আছিলে আমি বৰষুণকো নেওচি হয়তো ভগৱানৰ পৰীক্ষা যাইছিল আমি আহোঁ নে নাহোঁ তাৰপিছত আকৌ জমনি কথা এটা আছে ভগৱানক কল একটো দিম বুলি কৈ থৈ আহিছোঁ হ'লেও বাৰু যাকে নহওক আমি আহি পালোঁ মন্দিৰ আৰু খুব ধুনীয়া পৰিৱেশ আৰু ইমানো মানুহ দুনুহ নাই আজি অকণমান দেখুৱাই দিব পম্পীয়ে মানে লোকেশ্যনটো আৰু খুব ধুনীয়া আৰু বহুত ধুনীয়া পৰিপাটি দেখিছেনে আপোনালোকে বহুতেই ধুনীয়া সঁচাকৈ বহুত ভাল লাগিছে এনে আহি আৰু এনেকুৱা টাইমত আমি আহি পাইছোঁ ঠিক 12টা বাজু সময়ত ঠিককৈ 12টা বাজিছে আমি ধূপ চাকি জ্বলাই মানে আজৰি হ'ব পাৰিছোঁ আৰু ভিডিঅ'টো চাই থাকিব দেই ক'ত হে মানুহ কি বুলি কয় ভিডিঅ'টো কণ্টিনিউ চাই থাকিব দেই আৰু খুব ধুনীয়াকৈ মই পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু ক'ত আছে মন্দিৰ বা সেইটোও দেখুৱাই আছোঁ দেই আপোনালোকক চাই থাকিব এতিয়া আছেনে সম্পূৰ্ণ আছেনে ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে চাই থাকিব আৰু এই মন্দিৰ ভাগ ক'ত আছে সেইটো আপোনালোকক দেখুৱাম আৰু কম খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই ভ্লগ বনাইছোঁ আকৌ মই ভ্লগ আপোনালোকে নাচালে হ'ব জানো ভ্লগ খাইছা ধুনীয়াকৈ খাই আছে চা ফিনিছ তোক বঢ়িয়া দেখা হৈছে কিবা এটা কওঁ আকৌ বৰ কষ্ট কৰি আহিলোঁ ইমান বৰষুণৰ মাজতো আপোনালোকে আহিব হ'ব দিয়ক বাই অসভ্য কি আহি কৰা আকৌ ৰাইজ আমি খুব ধুনীয়াকৈ পূজা চূজা কৰিলোঁ সৰু মই উঠছোঁ না চাইছোঁ একবাৰ আধাহে মাথাটো উঠছোঁ নে সম্পূৰ্ণকৈ উঠছোঁ হা এতিয়া ঠিকে আছেনে এতিয়া ঠিক আছে আমি পূজা চূজা কৰিলোঁ ৰাইজ আৰু এই মন্দিৰটো আছে এই কবিৰালি ওদালগুৰি বিটিয়েদি পৰে আৰু এইখিনি কি বুলি কয় দেৱৰ গাঁও মুৰাদেউ মন্দিৰ আপোনালোকে আহিব আৰু এই মন্দিৰ ভাগত আহি খুব বেছি ভাল লাগে আৰু এই মন্দিৰ ভাগ মানে কয় আৰু কি বুলি কয় কামাখ্যা মন্দিৰৰ দ্বিতীয় ৰূপ বুলি কয় গতিকে আপোনালোকে আহি ইয়াতে ইমান ধুনীয়া বকুল এডাল আছে আৰু ইয়াত বকুল ফুল তলত সৰি পৰি আছে মোৰ মোবাইলটো অকণ বেয়া হয়তো আপোনালোকে চিনি নাপায় ৰাইজ চব মানুহ ৰাইজ ইয়াত আৰু কোনো এটা মনুষ্যগণ নাই পাৰ ছাগলী আৰু আমি দুজনীৰ বাহিৰে
আৰু এজনী মই আমিও এতিয়া যাওঁ ঘৰলৈ আপোনালোকে মন্দিৰলৈ আহিব আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু আমি খুব বেছি মানে ইনফৰমেটিভ টাইপ ভিডিঅ' দিব নোৱাৰিলোঁ বাৰু অকণমান দেখুৱাব চেষ্টা কৰিছোঁ আমি যিহেতু মন্দিৰলৈহে আহিছোঁ আৰু কিনো ক'ম আমাৰ ভিডিঅ'টো যদি সঁচাকৈ চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমি যিহেতু ভ্লগ বনাব নাজানো আৰু আমাৰ চেষ্টাহে কৰিছোঁ গতিকে আজিলৈ আহিছোঁ ইমানে বাই বাই